নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ R&D ফিগাৰী ফাৰ্মলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে কমাৰ্চিয়েল ফিগ ফিড অৰ্থাৎ কিনা দানাৰ ওপৰত বেছি নিৰ্ভৰশীল নেকি কমাৰ্চিয়েল ফিগ ফিডৰ খৰচৰ পৰিমাণ কমাবলৈ আমি কিছুমান ঘৰুৱা ব্যৱস্থা ল'ব পাৰোঁ যেনে অমিতা সিজাই ইয়াক দানা হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ বিশেষকৈ পোৱালি টকা গাহৰি পোৱালে গাখীৰ উৎপাদনত যথেষ্ট পৰিমাণে সহায় কৰে কিছুমান গাহৰি খুব কমকৈ গাখীৰ ওলায় সেইকাৰণে মাজে সময়ে দানাৰ লগত এইদৰে অমিতা সিজাই খুৱাব লাগে তেতিয়া গাখীৰ প্ৰডাকশ্যনটো বাঢ়ি যায় বন্ধু বান্ধৱীসকল অমিতাৰ পৰিমাণ কমকৈ দিওঁ 4-5 টুকুৰা অমিতা দানাৰ লগত ভালদৰে মিহলাই খুৱাব অধিক পৰিমাণে অমিতা খোৱালে গাহৰি পায়খানা দিলে সেইকাৰণে পৰিমাণটো কমাই খুৱাব